UPPL আমাৰ BPF দলৰ কম্পেয়াৰ কৰা দল নহয় আৰু কম্পেয়াৰ কৰিব নালাগে ইহঁতে জিৰ' হ'বলৈ গৈ আছে এইবাৰ ইলেকশ্যনত মই হিৰো BPF হিৰোটো BPF আৰু UPPLটো জিৰ' আমি NDA হিচাপে BTC অঞ্চলত 15টা সিট আছে 15টা সিটটো NDA হিচাপে দিছপুৰত যাব ইয়াৰে ৰেলী আমাৰ দিছপুৰ চলো যেটো যাত্ৰা যেটো ৰেলী সেইটো অহা 25 তাৰিখৰ পৰা আৰম্ভ হ'ব গোসাইগাঁও জিলাৰ পৰা প্ৰমোদ বড়ো ৰাজ্যসভালৈ যাব বুলি এটা নাই এইটো যাব পাৰে যাব নাযাব নাই আমাৰ এই ৰাজ্যসভা বা কিবা সেইটো এতিয়া আলোচনাত অহা নাই আমাৰ লগত এতিয়া হ'ল এছেম্বলি ইলেকশ্যন আহি আছে এপ্ৰিল মাহৰ ভিতৰত বিহুৰ আগে আগে হ'ব বুলি আমি শুনি পাইছোঁ তো 15টা MLA পচাই দিয়াটো আমাৰ দায়িত্ব স্যার প্রমোদ বড়োয়ে কইছে যে বিপিএফ সরকারের দিনত বিটিসি সিন্ডিকেট রাজ আরম্ভ হয়েছে কি কব বিচারে আপনি মই এইবিলাক সিন্ডিকেট কি খেত এইবিলাক মই বুজি নাপায় যোনে কৰিছে সিহঁতেহে বুজি পায় মই ইয়াত ইনভলভ নাই বাস মানাসত এয়ারপোর্ট হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে নাই মানাসটো ইণ্টাৰনেশ্যনেল টুৰিষ্ট প্লেচ হৈ গ'ল ইয়াত এয়াৰপোৰ্টো থাকিব পাৰে চব থাকিব ভাল ভাল হোটেল থাকিব লাগে গল্ফ খেলুৱৈসকলৰ কাৰণে গল্ফ ফেচিলিটি থাকিব লাগে গোটেই প্ৰধানমন্ত্ৰী ডাঙৰীয়া মানে বিটিচিত আহিব কিবা আশা কৰে কিবা ডাঙৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ BTC অঞ্চলত কোকৰাঝাৰত আহি আছে মুঠতে মাৰ্চত ইলেকশ্যন কণ্ডাক্ট হোৱা আগতে নিশ্চয় আহি পাব কোকৰাঝাৰ গেলেমপুৰ যেটো ৰেলৱে লাইন সেইটো উদ্বোধন কৰিবৰ কাৰণে ফাউণ্ডেশ্যন কৰিবৰ কাৰণে এইটো আমাৰ কাৰণে খুব ভাল মেছেজ BTC বাকী ৰাইজৰ কাৰণে যে প্ৰধানমন্ত্ৰী আমাৰ BTC অঞ্চলত আহি আছে মানা সমষ্টি প্ৰাৰ্থী প্ৰত্যাখ্যান কৰিবনে আপোনালোকে এনেকুৱা মানাস বা কোকৰাঝাৰ বা মুছলপুৰ এনেকুৱা আলোচনা হোৱা নাই মুঠতে 15টা সমষ্টি আছে 15টাটো গঠাই দিয়াটো আমাৰ দায়িত্ব দিছপুৰত 15টা জয়লাভ হ'ব 100% UPPL কেইটা জিকিব UPPL কেইটা জিকে ইহঁতে ক'ব মই যে 15টা জিকিব এইটো মই কৈছোঁ বিজেপিৰ কেইটা থাকিব 15টা ভিতৰত NDA বুলি কৈছোঁ মই NDA বুলি কৈছে দেই প্ৰমোদ বড়োয়ে কৈছে যে এইবাৰ NDA স্যার বিপিএফ আছে বিজেপি আছে বুলি কৈছে ৰাইজে কিমান দিন হ'ল এই UPPL আমাৰ BPF দলৰ কম্পেয়াৰ কৰা দল নহয় আৰু কম্পেয়াৰ কৰিব নালাগে ইহঁতে জিৰ' হ'বলৈ গৈ আছে এইবাৰ ইলেকশ্যনত মই হিৰো BPF হিৰোটো BPF আৰু UPPLটো জিৰ' আৰু এইবাৰ ইলেকশ্যনত চাওক কোনফালে বেছি আছে আপোনাক অন্য ৰূপত দেখা গৈছে আপুনি প্ৰত্যক্ষভাৱে ৰাইজৰ মাজত গৈ দৰখাস্ত লোৱা দেখা গৈছে নাই বহুত পাব্লিকে কোকৰাঝাৰত যাব নোৱাৰে বা ওদালগুৰি হওক বা বা মুঠতে BTC অঞ্চলত বহুত ৰাইজ আছে বিভিন্ন ধৰণৰ বিভিন্ন অঞ্চলত ৰাইজ থাকে তো সবে আমাৰ কোকৰাঝাৰত যাব নোৱাৰে য'ত মিটিঙত যাব তাতে মই অভাৱ অভিযোগ সেইটো বুজি ল'বৰ কাৰণে কিবা কিবি আনিছে নাকি কিবা ক'ব নাকি বা কিবা দৰখাস্ত লিখিছে নাকি সেইবিলাক মই ৰাজহুৱাভাৱে মই ৰিচিভ কৰি আছোঁ আৰু মই কৈছোঁ আপোনালোকে যিটো দৰখাস্ত দিব ইয়াত মোবাইল নাম্বাৰটো ৰাখক তেতিয়া এই দৰখাস্তটো হাৰাই নাযায় কামত আহিব স্যার মুখ্যমন্ত্রী কোন হ'ব এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব ঠিক আছে